আজি সেবাৰ পৰীক্ষাটো কেনেকৈ চলিছে সেইটোতো শিক্ষামন্ত্ৰীয়ে উত্তৰ দিব নোৱাৰিব। সেইটো এটা বিভাগৰ কণ্ট্ৰলাৰ থাকে, কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন থাকে, তেনেকৈ এটা ছেটআপ থাকে। সেই টেকনিকেল কথা মোক ভিতৰৰ কথা সুধিলে মই উত্তৰ দিব নোৱাৰিম। মই জানো যে স্বচ্ছ নিকাভাৱে পৰীক্ষা হৈছে, তাত কোনো সন্দেহ নাই। এটা দুষ্ট চক্ৰই ভাবিছে যে 1 লাখ চাকৰি এওঁলোকে দিম বুলি কৈছে, 1 লাখ চাকৰি এতিয়া দি দিব। আমাৰ ৰাজনৈতিক অৱস্থাটো কি হ'ব? ইয়াক লৈ পেলাই যথেষ্ট লোকে, আপোনালোকে যেতিয়া মানুহজন চিহ্নিত কৰিব তেওঁ অভিযোগ অনা মানুহ কোন, আপোনালোকে তাৰ বেকত কোন কোন আছে আপোনালোকে চালে এই উত্তৰটো গম পাব। আজি চাওক, ইমান দিন খুব চাকৰি বাকৰি ভাল ধৰণে হৈছে। কমকৈ যেতিয়া দি অহা হৈছিল কাৰো মাত নাছিল। যেতিয়া চাকৰি একেবাৰে মানে গুৱাহাটীত সভা পাতি হাজাৰ হাজাৰ চাকৰি দিয়া আৰম্ভ হ'ল, এই ৰাজনৈতিক বিৰোধিতাটো আৰম্ভ হ'ল। গতিকে নিশ্চয় পৰীক্ষাৰ টেকনিকেল কথাৰ মই উত্তৰ দিব নোৱাৰোঁ। সেইটো কাৰণে আমাৰ কণ্ট্ৰলাৰ আছে, সকলো আছে, তেওঁলোকে কৰিছে, তেওঁলোকে জানিব। দুৰ্নীতি নহয়, এইটো মানে ৰাজনৈতিক ষড়যন্ত্ৰ, যাতে এই চৰকাৰে 1 লাখ চাকৰি দিয়াত আমি কেনেকৈ ব্যাঘাত জন্মাওঁ। কোৰ্টলৈ যাব পৰা নাই, ক্লু পোৱা নাই, অন্যত যোৱা নাই। আগতে চাকৰি এপ্লাই কৰিলেই মানুহ কোনোবা যায়, কোৰ্টত যায়, ক'ৰবাত যায়, মানে কেনেকৈ ব্যাঘাত জন্মাই চাকৰি বন্ধ কৰোঁ, এই ক্ষেত্ৰত লগা এচাম মানুহৰ দুষ্ট চক্ৰৰ এইটো কাম। আপোনালোকে চাই লওক, সেইটোতো আজিকালি কোনো অসুবিধা নাই চোৱাত, তাৰ কোনো অসুবিধা নাই। মানুহে বহি নোচোৱেই, মেচিনে চায়। এইখিনি কথা আপোনালোকে তাত সোধক। আজি ৰাজনৈতিক বিতৰ্ক বহুত হ'ব পাৰে, কিন্তু আচলতে প্ৰকৃত সত্য হয়নে নহয় এই কথাটো যিসকলে পৰীক্ষা পৰিচালনা কৰিছে তেখেতসকলৰ হাতত আছে। আৰু একদম নিকাভাৱে তাত কোনো ধৰণৰ হেৰি নোহোৱাকৈ আপোনালোকে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কেনেকুৱা ষ্টেণ্ড লৈছে। একদম নেটৱৰ্ক কাটি দিছে, হেৰি কৰি দিছে, পুলিচৰ প্ৰশাসন সকলো ফালৰ পৰা হেৰি কৰা হৈছে। গতিকে ইয়াত কোনো সন্দেহ কৰিবলগীয়া নাই। এইটো এটা ৰাজনৈতিকভাৱে আমাক ষড়যন্ত্ৰ কৰি চাকৰি দিয়াত বাধা দিবলৈ আহিছে।